আজি ৰাস চাবৰ বাবে ওলাইছোঁ। এতিয়া তেল ডিপুত আছোঁ, ওচৰতে ৰাস পাতিছে, তাকে আজি চাওঁ বোলো। যিহেতু বহু দিন হ'ল ৰাস চোৱাই নাই, আমাৰ গাঁৱত চাব নাপালোৱে, সেইকাৰণে অলপ ওচৰতে হৈছে, তাকে মানে কেন্দি অৰা হৈছে, তাকে চাওঁ। ভণ্টিহঁতৰ কাৰণে ৰখি আছোঁ এতিয়া, ওচৰতে এইখিনিতে, সেইকাৰণে ইয়াতে অলপ সময় ৰখিছোঁ আৰু। প্ৰথম সময়ে আমি জুবিনদাৰ ফটোখনকে দেখিছোঁ আৰু এই কেন্দ্ৰীয় ৰাসখন হৈছিলে বামুণ গাঁৱত, ল'ৰা ৰাস আছিলে। খুব ভাল হৈছিলে, মই অলপমানে চাব পালোঁ, যিহেতু মানে মই পুতনা নাচালৈকে চাব পালোঁ। তাৰ বাকী সময়খিনি মই হঠাতে অসুস্থ হৈ গ'লোঁ, যাৰ বাবে মই পুনৰ মানে ঘৰলৈ উভতিব লগা হ'ল।